নমস্কাৰ আপোনালোক সকলোকে মোৰ বিডি ক্ৰিয়েশ্যন চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। আজি মই এটি অকণমান বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। মই অনলাইন এযোৰ মেখেলা চাদৰ অৰ্ডাৰ দিছিলোঁ, যিটো আজি আহি পাইছে। চ' ভাবিলোঁ মই কাপোৰযোৰ আপোনালোকক দেখাওঁ আৰু ক'ৰ পৰা লৈছিলোঁ, কেনেকৈ লৈছিলোঁ, সেই গোটেই অল ডিটেইলছখিনি আপোনালোকক জনাওঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব। তেনে বলকচোন ফ্ৰেণ্ডছ, ভিডিঅ'টি আৰম্ভ কৰোঁ। তেওঁলোকে হয়তো সকলোৱে জানে ইউটিউবত এটা চেনেল আছে সুদৰ্শনা ৱাৰ্ড্ৰব বুলি। তেওঁ খুব ধুনীয়া ধুনীয়া কাপোৰ দেখায় সকলোকে। বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে তেওঁৰ বাইদেউৰ। চ' মই তেওঁৰ ভিডিঅ'বোৰ চাওঁ আৰু কাপোৰবোৰৰ কালেকশ্যন ভাল লাগে। চ' এযোৰ কাপোৰ দেখিলোঁ হেভি পলি পাটৰ গ্ৰে কালাৰৰ। ত' সেইযোৰ মই অৰ্ডাৰ দিছিলোঁ আৰু কেনেকুৱানো কাপোৰযোৰ সেইযোৰ আপোনালোকক দেখাবলৈ ওলাইছোঁ। এইযোৰ হ'ল কাপোৰযোৰ। এতিয়া মই আপোনালোকক খুলি দেখুৱাই আছোঁ। এইযোৰ হ'ল কাপোৰযোৰ, হেভি পলি পাটৰ কাপোৰ। খুব ধুনীয়া কাপোৰযোৰ আচলতে, সেইকাৰণে ভাবিলোঁ মই আপোনালোকক কাপোৰযোৰ দেখাওঁ। এইখন চাদৰ হয়, হেভি ডিজাইনৰ এখন চাদৰ। আৰু এইখন হ'ল মেখেলা। এয়া চাওক। আৰু এইবোৰ হ'ল ছাইড পটি আৰু এইটো হ'ল ব্লাউজ পিচ। আজি ভিডিঅ'টি ইমানেই, বিশেষ একো নাছিলে। মই তেওঁৰ পৰা কাপোৰযোৰ লৈছিলোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোকক দেখাওঁ। আশা কৰিছোঁ ভিডিঅ'টি চাই ভাল পাব আৰু তেওঁৰ পৰা কাপোৰ আপোনালোকে ল'ব, আপোনালোকৰ তেওঁৰ কালেকশ্যনবোৰ চাই। তেনে আজিৰ ভিডিঅ'টি ইমানেই। সদায় কোৱাৰ দৰেই যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ ইমানেই। তেনেহ'লে নমস্কাৰ। মই এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত তেওঁৰ চেনেলৰ লিংকটো দি দিম, আপোনালোকে চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।